আপোনালোক আটাই অৱগত যে আমি যোৱাকালি LP আৰু আপাৰ প্ৰাইমাৰী স্কুলৰ আমাৰ যিখিনি ভেকেণ্ট পোষ্ট আছিলে সেই ভেকেণ্ট পোষ্টখিনি আমি ফিল আপ কৰাৰ কাৰণে আমি চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন কৰি আমি এপইণ্টমেণ্টখিনি যোৱাকালি দিলোঁ আৰু তাৰ আগতে আমি আমাৰ যিটো ৰিজাল্ট আছিলে ৰিজাল্টটো আমি ডিক্লেয়াৰ কৰিছিলোঁ। তো কালি আমি এপইণ্টমেণ্ট দিয়াৰ পৰ্ব চলি থকা সময়তে আৰু পৰৱৰ্তী সময়ছোৱাত বা আজিৰ দিনটোতো আমাৰ ওচৰলৈ বিভিন্ন ধৰণৰ কিছুমান কমপ্লেইন আহিছে, বিভিন্ন ধৰণৰ কিছুমান এপ্লিকেশ্যনছ আহিছে যে কি কাৰণে মই নাপালোঁ বা কি কাৰণে আমি আমি লিষ্টত নোসোমাল। গতিকে এই কথাখিনি অকণমান আজি বিতংকে ক'বৰ কাৰণে আমি ইয়াতে আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে প্ৰথমতে আমি আমাৰ কি ধৰণে প্ৰচেছটো আমি ষ্টাৰ্ট কৰিছিলোঁ সেইটো আমি কৈ লওঁ। যে প্ৰথমতে আমি এডভাৰটাইজমেণ্ট কৰিছিলোঁ আৰু এপ্লিকেশ্যন বিচাৰি, আৰু এপ্লিকেশ্যনখিনি অনলাইন আপোনাৰ এপ্লিকেশ্যন লোৱা হৈছিলে। তো এনেকুৱা এটা ছিষ্টেম আছিলে যে কম্পিউটাৰ ছিষ্টেম এটা, যিটো অনলাইন কেণ্ডিডেটজনে এপ্লাই কৰাৰ লগে লগে কেণ্ডিডেটৰ ইনফৰমেশ্যনখিনি আমাৰ তাতে আমাৰ ছিষ্টেমলৈ আহি যায়। চ' সেইটো ছিষ্টেমত আমি প্ৰথম এখন লিষ্ট এখন বনালোঁ, যিখন আমাৰ ড্ৰাফ্ট লিষ্ট। সেই লিষ্টখনত কোনো ধৰণৰ আপোনাৰ ছাবজেক্ট ৱাইজ, কোনো ধৰণৰ মিডিয়াম ৱাইজ সেই লিষ্টখন বনোৱা হোৱা নাছিলে। সেই লিষ্টখনত এনেকুৱাও আছিলে যে কেইটামান শিতানত যে কাৰোবাৰ ডিগ্ৰীত কিমান মাৰ্কছ আছিলে বা কাৰোবাৰ হায়াৰ ছেকেণ্ডেৰীত কিমান মাৰ্কছ আছে, তাতে 0-0 আছে। এই লিষ্টখন যদি আপোনালোকে চাবও বিচাৰে, লিষ্টখনত দেখা পাব 0-0 আছে। 0-0 কি কাৰণে আছিলে? কাৰণ ডাটা এণ্ট্ৰিটো কৰিছিল সেই পাৰ্টিকুলাৰ কেণ্ডিডেটজনে। গতিকে তেওঁ হয়তো কিবা এটা ইনফৰমেশ্যন তেওঁ নিদিয়াৰ কাৰণে ছিষ্টেমে তাতে 0 লৈ ল'লে। তো তেনেকুৱাকৈ এখন আমাৰ লিষ্ট ওলালে। এতিয়া এটা মেজৰ কমপ্লেইন আমি আজি দেখিলোঁ, যিমানখিনি আমি আপত্তি পালোঁ কেণ্ডিডেটসকলৰ পৰা, যে এটা মেজৰ আপত্তি আছিলে যে যিখন প্ৰথম ড্ৰাফ্ট যিখন লিষ্ট আছিলে, যে ড্ৰাফ্ট লিষ্টত মোৰ এগ্ৰিগেট মাৰ্কটো বেছি আছিলে, কিন্তু মই নাপালোঁ, কিন্তু মোতকৈ তলৰ কোনোবা এজনে পালে। চ' সেই বস্তুটো কাৰণ সেইখন আমি ৰেফাৰেঞ্চ হিচাপে ল'বই নালাগে। সেইখন এখন ড্ৰাফ্ট জাষ্ট হেয়াৰলেছ লিষ্ট এখন হয়। তাৰপিছত আমি কেণ্ডিডেটসকলক আমি ফিজিকেলি ইয়াতে মাতিলোঁ, তেখেতসকলৰ ফিজিকেল এক্সামিনেশ্যনৰ কাৰণে অল ডকুমেণ্টছ। ফিজিকেল এক্সামিনেশ্যনৰ সময়ত যদি তাতে ক'ৰবাত 0-0 যিখন আমাৰ অৰিজিনেল প্ৰথম ড্ৰাফ্ট লিষ্টখনৰ আছিলে, তাৰপিছত তেওঁ ডকুমেণ্ট প্ৰডিউচ কৰাৰ সময়ত তাত যদি কিবা মাৰ্কছ দিব লগা আছিলে, সেই মাৰ্কছটো তাতে এড হ'ল। আমাৰ মাৰ্কিং ছিষ্টেমটো একেবাৰে ক্লিয়াৰ, যিটো আমাৰ সময়ে প্ৰকাশিত যিবোৰ OM আছে বা যিবোৰ নটিফিকেশ্যন আছে, সেইমতে কৰা হৈছে যে আমি হায়াৰ ছেকেণ্ডেৰীৰ পৰা আমি 5% লৈছোঁ, ডিগ্ৰীৰ পৰা আমি 5% লৈছোঁ, DLEDৰ পৰা আমি 5% লৈছোঁ, আৰু কাৰোবাৰ যদি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি, তেওঁ NCCত C চাৰ্টিফিকেট বা B চাৰ্টিফিকেট বা A চাৰ্টিফিকেট আছে, তাৰ পৰাও 5%। তো এইফালৰ পৰা আহি গ'ল 20%, আৰু টেটৰ পৰা আহিলে 20%, এইটো 80%। চ' টোটেল 100 হৈ গ'ল। এইটো হ'ল আমাৰ আপাৰ প্ৰাইমাৰীৰ ক্ষেত্ৰত। ইন কেছ অফ লোৱাৰ প্ৰাইমাৰীৰ ক্ষেত্ৰত আমাৰ হায়াৰ ছেকেণ্ডেৰী বা ডিগ্ৰী যিটোতে তেখেতৰ মাৰ্কছ বেছি আছিলে, তাৰ পৰা আমি 5% আনিলোঁ। তাৰপিছত BEdৰ পৰা আমি 5% আনিলোঁ, আৰু যদি তেখেতৰ কিবা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ আছিলে, তাৰ পৰা 5% আহিলে, তাতে 15% আহিল, আৰু 85% আহিলে টেটৰ পৰা। গতিকে 100 হৈ গ'ল। এতিয়া এইখিনি বস্তু আমি তেখেতসকলৰ মাৰ্কশ্বিট চাই, তেওঁলোকৰ যিখিনি ডকুমেণ্টছ আমাক দিছিলে সেইখিনি চাই, তাৰপিছত আমি ছাবজেক্ট ৱাইজ, মিডিয়াম ৱাইজ, ভেকেঞ্চি ৱাইজ আমি লিষ্টখন বনালোঁ। গতিকে অভিয়াছলি তেতিয়া আপোনাৰ যেতিয়া মিডিয়াম ৱাইজ ৱাইজ কৰা হ'ল, তেতিয়া সেইখন এখন বেলেগ লিষ্ট হৈ গ'ল। এতিয়া সেই ছেকেণ্ড যিখন লিষ্ট হ'ল, সেইখনহে আপোনাৰ ছেকেণ্ড মেৰিট লিষ্টখন, যিখন ফাইনেল মেৰিট লিষ্ট। আৰু ফাইনেল মেৰিট লিষ্টখনৰ পৰাই আমি কেণ্ডিডেটসকলক আমি চিলেক্ট লিষ্টখন আমি প্ৰকাশ কৰিলোঁ। যেতিয়া আমি মেৰিট লিষ্টখন বনাইছিলোঁ, তাতে কেইটামান আপোনাৰ পইণ্ট আছিলে, যিকেইটা পইণ্ট আপোনাৰ গ্ৰাউণ্ড অফ ৰিজেকশ্যন আছিল। চ' 1 নম্বৰ গ্ৰাউণ্ড অফ ৰিজেকশ্যন আছিল, যিসকল কেণ্ডিডেটে DLED নেশ্যনেল ইনষ্টিটিউট অফ অ'পেন স্কুলৰ পৰা কৰিছে, তেওঁলোকৰ
DLED টো গ্ৰহণযোগ্য নহয় বুলি সুপ্ৰিম কোৰ্টৰ এটা জাজমেন্ট অৰ্ডাৰ আছিলে আৰু সেই জাজমেন্ট অৰ্ডাৰৰ পৰিপ্ৰেক্ষিতত অসম গভৰ্ণমেণ্টৰ পৰা এখন নটিফিকেশ্যন আছিলে গতিকে আমি সেই নটিফিকেশ্যন মানি পেলাই DLED NIOSৰ পৰা যিসকলক কৰিছিলে তেওঁলোকক আমি ৰিজেক্ট কৰিছো সেকেন্ড আমাৰ ৰিজেকশ্যন আছিলে BEd ডিগ্ৰীটো যদি ওপেন ডিস্টেন্স লাৰ্নিং স্কুলৰ পৰা যদি কৰবাৰ পৰা কৰিছিলে তেতিয়াহলে হেতু ৰিজেকশ্যন আছিলে থাৰ্ড পইণ্ট অফ ৰিজেকশ্যন আছিল আমাৰ মেট্ৰিকত সেই ক্যান্ডিডেট জনৰ MILৰ সাবজেক্টটো আৰু টেট আসাম টেট বা সি টেটত তেখেতৰ ল্যাঙ্গুৱেজৰ সাবজেক্টটো দুইটা সাবজেক্ট একে হ'ব লাগিব দুইটা সাবজেক্ট যদি একে নহয় তেতিয়া হলে তেওঁৰ ক্ষেত্ৰত সাবজেক্ট মিসম্যাচ এটা ক্যাটাগৰী আছে সাবজেক্ট মিসম্যাচ ক্যাটাগৰীত তেখেত বাহিৰ হৈ গল গতিকে মেইন এইকেটাই আছিলে মানে এপ্লিকেশন ৰিজেক্ট কৰাৰ গ্ৰাউণ্ড আৰু যিমানখিনি আমি কমপ্লেইনো আমি কালিৰ পৰা পাইছো এই গোটেইখিনিতে আমি দেখিছো যে আইডাৰ কোনোবা ক্যান্ডিডেটৰ তেখেতৰ HSLCৰ ল্যাঙ্গুৱেজ MIL আৰু টেটৰ তেখেতৰ ল্যাঙ্গুৱেজ পেপাৰৰ মাজত ডিফাৰেন্স আছে ল্যাঙ্গুৱেজ দুটা মিল নাই আৰু পাইছো আমাৰ NIS DLEDৰ ক্ষেত্ৰতো আমি পাইছো যে তেওঁলোকৰ NIS আছিলে হেৰিৰ পৰা কিন্তু তাৰ পিছত এই কমপ্লেইনখিনি অহাৰ পিছত আমি চালিজাৰি যেতিয়া চাওতে আমি দেখিলো যে আমাৰ টেকনিক্যাল বা ক্লাৰিক্যাল মিস্টেক বুলি আমি মানি লৈছো যে আমাৰ দুজন NISৰ দুজন ক্যান্ডিডেট আমাৰ লিষ্টত সোমাইছিলে আমি লগে লগে এটো ৰেক্টিফাই কৰিছো আৰু দুটা আমাৰ দুজন ক্যান্ডিডেটৰ নাম ডাবল এন্ট্ৰি হৈছিলে সেই দুটাও আমি ৰেক্টিফাই কৰিছো গতিকে এই ৰেক্টিফিকেশনৰ পিছত আমাৰ যেটো এভেইলেবল ভ্যাকেন্সি এতিয়া ওলাইছে এই ভ্যাকেন্সিটো আমি কিছুদিনৰ পিছতে আমাৰ যিখন কমিটি গঠন কৰি দিয়া আছে কমিটিখনত আমি প্লেস কৰি তেখেতসকলৰ অনুমোদন লৈ আমি BTC চৰকাৰলৈ এখিনি পঠিয়াই দিম তাৰ পৰা এপ্ৰুভেল পালে আমিও এই বাকি যিকেটা হেৰি আছে একেটা ফিল আপ কৰিব পাৰিম তাৰ পিছত আমাৰ আৰু এটা কোৱেৰি আমাৰ আহিছিলে WhatsAppত যে যিবোৰ ক্যান্ডিডেটৰ হাই সেকেন্ডাৰী বা ডিগ্ৰী যিবোৰ ৰেগুলাৰ মোডত তেওঁলোকে কৰিছে তেওঁলোকে তেনেকুৱা ধৰণৰ ক্যান্ডিডেটেও ইয়াতে সিট নাই পোৱা বুলি এটা কমপ্লেইন আহিছিলে এই পৰিপ্ৰেক্ষিতত আমি এটোৱে ক'ব বিচাৰো যে হাই সেকেন্ডাৰী বা আপোনাৰ ডিগ্ৰী বা BEd বা DLED যদি ৰেগুলাৰ মোডত যদি তেওঁলোকে কৰিছে তেতিয়া হলে সেইখিনি আমি সিলেক্ট কৰা হৈছে BEd ডিগ্ৰীও ৰেগুলাৰ মোডত সিলেক্ট কৰা হৈছে BEd কিন্তু ODL ওপেন ডিস্টেন্স লাৰ্নিংৰ পৰা কিন্তু সিলেক্ট কৰা হোৱা নাই আৰু ঠিক তেনেকে DLED NISৰ পৰা যদি কৰিছে তেতিয়া হলে হেতু আমি ৰিজেক্ট কৰিছো সেকেন্ড আহিছিলে এটা লেস এগ্ৰিগেট মাৰ্কৰ ক্যান্ডিডেটে সিলেকশন পাইছে এগেইন এটো ক্ষেত্ৰত মই এটোৱে ক'ব বিচাৰিছো যে এই যেটো লেস এগ্ৰিগেটৰ মাৰ্কৰ কথাটো আছিলে হেতু তেখেতসকলৰ তেওঁলোকে ৰেফাৰ কৰিছে সেই পাৰ্টিকুলাৰ প্ৰথম যিখন আমি লিষ্ট ড্ৰাফট যিখন লিষ্ট বনাইছিলো যিখনত কোনো সাবজেক্ট ওয়াইজ বা কোনো মিডিয়াম ওয়াইজ কৰা হোৱা নাছিলে গতিকে সেইখনৰ বেসিছতে এই কমপ্লেইনটো আহিছিলে যে কম এগ্ৰিগেটৰ হেৰিও কোনোবাই পাইছে হেতুৰ ক্ষেত্ৰতো এটোৱে ক'ব বিচাৰিছো আমি যেতিয়া সাবজেক্ট ওয়াইজ আমি ফিজিক্যাল আমি ভ্যাকেন্সি ওয়াইজ আমি মিডিয়াম ওয়াইজ যেতিয়া আমি সেগ্ৰিগেট কৰি পেলালো তেতিয়া আমি তাৰ পিছত যেটো মেৰিট লিষ্ট বনোৱা হল সেই মেৰিট লিষ্টৰ ভিতৰৰ যিখিনি সিলেক্টেড ক্যান্ডিডেট হল তেতিয়া হয়তো তাৰে কোনোবা এজনৰ মাৰ্ক হয়তো তাতে এগ্ৰিগেটত কম থাকিবও পাৰে কাৰণ কিয় এগ্ৰিগেট হেখিনি সময় এগ্ৰিগেটৰ ভিতৰত আপোনাৰ এনেকুৱা ধৰণৰ থাকিব পাৰে যে কাৰোবাৰ স্পেশাল এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ আছিল কিন্তু হেতু হয়তো হেখিনি মত শো হোৱা নাছিলে গতিকে হেখিনিৰ ক্ষেত্ৰত আমি কমপ্লিট মেৰিট লিষ্টখন বনাইছো ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন কৰাৰ পিছতহে তাৰ পিছত আৰু দুটা হেৰি আছিলে যে কমপ্লেইন আছিলে যে সিলেক্টেড দুটা বা তিনিটাকে ৰিপিট হৈছে ক্যান্ডিডেটৰ আমি এটো মানি লৈছো হেতু ৰেক্টিফাই কৰিলো ঠিক তেনেকে NISৰো ক্যান্ডিডেট হুমুৱা বুলি কৈছিলে হেতু আমি মানি লৈছো হেতু আমি লগে লগে ৰেক্টিফাই কৰিছো তাৰ পিছত আমাৰ যিখিনি কাট অফ মাৰ্ক আছিলে মিডিয়াম ওয়াইজ কাট অফ মাৰ্ক খিনিৰ ওপৰতো আজি আমি কিছুমান যিবোৰ কমপ্লেইন চালো তো আজি যিখিনি আমি লিখিত কমপ্লেইন পাইছিলো লিখিত কমপ্লেইন খিনিৰ ভিতৰতো দেখিলো যে বেছিভাগ ক্যান্ডিডেটে যোনে কৈ আছে যে মই পোৱা নাই মই পাব লাগিছিলে আমি আজি পুনৰ পৰীক্ষা কৰি চাই দেখিলো যে যেটো আমাৰ কাট অফ মাৰ্ক আছিলে সেই কাট অফ মাৰ্কতকে তেখেতৰ টোটাল মাৰ্কসটো কম আছে গতিকে হেতু কাৰণটো তেখেতে পোৱা নাই কাট অফ মাৰ্কস খিনি আমাৰ তাতে মিডিয়াম ওয়াইজ গোটেইখিনি আমি উলিয়াই থৈছো আপোনালোকক জ্ঞাতাৰ্থে আমি আপোনালোকক
জনায়ো দিব পাৰিম তো আমাৰ আপাৰ প্ৰাইমাৰী আৰ্টছত আছামিজ মিডিয়ামত আমাৰ কাট অফ মাৰ্ক হৈছে 68.79%। ঠিক তেনেকৈ আপাৰ প্ৰাইমাৰী বৰ্ডত আমাৰ কাট অফ মাৰ্ক আহিছে 67.36%। আপাৰ প্ৰাইমাৰী আৰ্টছৰ হিন্দীত আমাৰ কাট অফ মাৰ্ক আহিছে 60.89%। তাৰপিছত আপাৰ প্ৰাইমাৰী আৰ্টছৰ বেংগলীত আমাৰ কাট অফ আহিছে 66.01%। আপাৰ প্ৰাইমাৰী ছায়েন্স আছামিজত কাট অফ আহিছে 69.46%। আপাৰ প্ৰাইমাৰী ছায়েন্সত বড়োত আহিছে 67.40%। আপাৰ প্ৰাইমাৰী ছায়েন্সৰ বেংগলীত কাট অফ আহিছে 66.50%। আপাৰ প্ৰাইমাৰী ছায়েন্সৰ হিন্দীত কাট অফ আহিছে 69.15%। তাৰপিছত আপাৰ প্ৰাইমাৰী হিন্দী, তাতে হিন্দী বড়োত কাট অফ আহিছে 50.62%। আপাৰ প্ৰাইমাৰী হিন্দী আছামিজ, এইটো আমাৰ বিটিআৰৰ ক্ষেত্ৰত, বিটিআৰ কেণ্ডিডেটৰ ক্ষেত্ৰত কাট অফ আহিছে 48.27%। আৰু নন বিটিআৰত 6জন কেণ্ডিডেট আছিলে, তেওঁলোকৰ ক্ষেত্ৰত কাট অফ আহিছে 60.52%। এতিয়া লোৱাৰ প্ৰাইমাৰীৰ ক্ষেত্ৰত হিন্দীৰ কাট অফ আছে 65.76%, বেংগলীত কাট অফ আছে 60.54%, আছামিজত কাট অফ আছে 64.83% আৰু বড়োত কাট অফ আছে 60.57%। আমাৰ ৱেবছাইটত এই যিখিনি আমাৰ কি গ্ৰাউণ্ডত ৰিজেকশ্যন হৈছে, যেনেকৈ BLED ডিগ্ৰী আছে, NIOSৰ পৰা কৰিছে, BEd ডিগ্ৰী আপোনাৰ কৰিছে অপেন ডিষ্টেঞ্চ লাৰ্ণিং স্কুলৰ পৰা, L1 L2 যিটো মিছমেটছ লেংগুৱেজৰ, MIL আৰু টেটৰ লেংগুৱেজৰ যিটো মিছমেটছ ইত্যাদি কথাখিনি আমি আজি বা কালিৰ ভিতৰতে বা আজি ৰাতিৰ ভিতৰতে আমি আমাৰ ৱেবছাইটতো আমি দি দিম। আৰু যিখন আমাৰ ফাইনেল যিখন মেৰিট লিষ্ট আছিলে, সেই মেৰিট লিষ্টখনো আমি ৱেবছাইটত দিয়াৰ কাৰণে আমি যা যোগাৰ কৰিছোঁ। চ' শেষত মই এটা অনুৰোধ জনাব বিচাৰোঁ যে যদি আৰু এই সংক্ৰান্তত যদি আপোনালোকৰ আৰু কাৰোবাৰ যদি কিবা ওজৰ আপত্তি আছে, আমাৰ ডাইৰেক্টৰ অফ এডুকেশ্যন BTCৰ কাৰ্যালয়ত আহি তেখেতসকলে তেওঁৰ ওজৰ আপত্তি বা তেখেতৰ কমপ্লেইনটো দাঙি ধৰিলে আমি নিশ্চয় সেইটো পৰীক্ষা কৰি চাই তাৰ সদুত্তৰ এটা দিব পাৰিম। ধন্যবাদ। মেনশ্যন কৰা নাই, এডভাৰটাইজমেণ্টটো আমাৰ লগতে আছে, আপুনি চাব পাৰে। আমি এডভাৰটাইজমেণ্ট কৰোঁতে আমি কোনো পোষ্টৰ সংখ্যা মেনশ্যন কৰা নাছিলোঁ। আমাৰ কেণ্ডিডেটসকলক এই DLEDৰ যিটো NIOSৰ যিটো DLEDৰ কথা, সেইটোতো আপোনাৰ এইটো মানে সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট, সেইটো চবেই জানে। তো সেইটো ক্ষেত্ৰত স্পেচিফিকেলি তেনেকুৱা ধৰণৰ কোনো আমাৰ ফালৰ পৰা আমি জনোৱা নাই, কিন্তু ইট ইজ প্ৰিজিউম কি ইট ইজ ন'ন টু অল। কাৰণ কিয় DLED ডিগ্ৰী লোৱাৰ পিছত ছাবচিকুৱেণ্টলি যেতিয়া সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো আহিছিলে, তেতিয়া বহুতৰ মাজতে এই হেৰিটো হৈছিলে যে আমাৰ হেৰিটো সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে কেঞ্চেল কৰা হ'ল। চ' যিহেতু এইটো এটা ৱেল ন'ন হেৰি হয় আৰু সুপ্ৰিম কোৰ্টৰ এটা অৰ্ডাৰ অহাৰ পিছত এইটো ৱাইডলি পাব্লিছ হৈছিল, আছাম গভৰ্ণমেণ্টেও নটিফিকেশ্যন পাব্লিছ কৰিছিলে যে DLEDৰ ক্ষেত্ৰত হেৰি নহ'ব। তো গতিকে এই কথাটো জনোৱাৰ বুলি হোৱা নাছিলে। ইট ইজ প্ৰিজিউম ডেট ইট ইজ ন'ন টু অল কেণ্ডিডেট হু হেভ এপ্লাইড ফৰ দ্য পোষ্ট।